হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে। আজি ৰ'দটো চোকা দেখি মই ভাবিলোঁ নেমু খাম। নেমুকেইটা ইমান যে ৰখাল, মোৰ মানে কাটি থাকোঁতে লোভৰ পানী ওলাই গৈছে। এইফালে মই নেমু কাটি লৈছোঁ, লগতে লৈছোঁ নিমখ জলকীয়া। খাবলৈ যে ইমান ভাল হৈছিল। আগতে সৰু থাকোঁতে এনেদৰে কলপাতত বহুত নেমু কাটি সৰহকৈ লৈ বহুত খাইছিলোঁ। কিমান যে ভাল আছিল দিনকেইটা আগৰ। সৰু হৈ থাকোঁতে লগে ভাগে এনেকৈ খাওঁতে খুব ভাল লাগিছিল। আজিকালি লগ পাবলৈ নাই যিহেতু, সেইবাবে অকলেই খাওঁ আৰু এনেদৰে। নেমু খোৱা দেখি কাৰ কাৰ জিভাৰ পানী ওলায় বাৰু? কমেণ্ট কৰি জনাবাচোন। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।